হেল্ল' গাইজ, আজি এওঁলোকৰ বিদায় সভা আৰু মোক বহুত খুচি হৈ আছে ওলাই যাব। আজি যিহেতু 6th ছেমিষ্টাৰ ছিনিয়ৰবিলাকক আমাৰ বিদায় দিব আৰু তাৰে এটা বিদায় সভা পাতিছে। এয়া দেখিছে নহয়, পুৰা ৰুম ফুল। আৰু ইয়াতে তেওঁলোকে যিহেতু ওলাই যাব, তেওঁলোকৰ মনৰ ভাৱ অকণমান ক'বলৈ দিছোঁ। যোৱা 3টা বছৰ জড়িত হৈ আছিলোঁ আমাৰ মহাবিদ্যালয়ৰ বৰ্তমান উপাধ্যক্ষ মহোদয়ৰ লগতে কাৰণ মই ইউথত যিহেতু এজ এ পাৰ্টিচিপেণ্ট গৈ পোৱা নাছিলোঁ। তোমালোকক যে এইটো পজিটিভ আজি ইফালে वीडियो बनाबो कैरियर एंड शादी के तरफ से और ये यहाँ पे बैठा है और गिर गई। गाइस ये आमार कॉलेज बिरझरा कन्या महाविद्यालय और এইবিলাক হল আমাৰ সিনিয়ৰ আৰু এওঁলোকৰ আজি হল বিদায়। গোটে কেইটা সিনিয়ৰ হয় আৰু মই জুনিয়ৰ হয়। এওঁলোক আজি আমাৰ কলেজৰ পৰা ওলাই যাব। বহুত দুখ লাগিছে। এওঁলোক মানে ফ্ৰেণ্ড হয়, ফ্ৰেণ্ড। সঁচাকৈ দুখ লাগিছে নে এনে কৈ আছা? নাই, দুখ লাগিছে। এনে মানে দুখ নালাগিব যেতিয়া মানে ফাংচন আহিব ন, তেতিয়া একেলগে ডান্স কৰিব নহয়। নিশ্চয় আমি আহিম। জেগা নাথাকিব, আপোনালোকক নামাতো। নিমন্ত্ৰণ দিব লাগিব। নহয় নহয় নহয়, মাতিম। এনে কৈছো, কিয় নামাতিম? আহিব, কাৰণ আমি যদি পঢ়ি আছো, এওঁলোকে পঢ়িছিলে এদিনত। মানে আমাৰ যিমান মানে কলেজৰ প্ৰতি মৰম আছে এওঁলোকৰো আছে। আহিব পাৰে, সদায় গেটখন খোলা আছে, সদায় আহিব পাৰে। যাবৰ কাৰণে নকওঁ কেতিয়া যাই তাই নহয়, মানে যিখিনি আমাৰ কলেজত পঢ়িছিলে আহিব। আৰু এয়া হ'ল বৰষা ৰাণী বৰ্মন, আমাৰ কলেজৰ ভাইচ প্ৰেচিডেণ্ট বৰ্তমানলৈকে চলি আছে। চ' আপোনাৰ অনুভৱ কেনেকুৱা কওক? আজি মানে আজি তুমি গৈ আছা, ওলাই কিনে গৈ আছা, কিন্তু অনুভৱটো কোৱা কিবা এটা। নাকান্দিবা, একদম মানে ফ্ৰীলি কোৱা কেনেকুৱা অনুভৱ। পিছত গৈ কান্দিয়ে দিলে আৰু সেয়া ৰেকৰ্ড কৰা নহ'লগে, সেইকাৰণে শেষ পোৱা নাই না। শেষ বুলি ক'লে জানো শেষ হয়? কাৰণ আমি 5 বছৰ, মই 3 বছৰ, তোৰ 2 মাইনাছ